যি পৰ্যন্ত আত্মা আৰু প্ৰকৃতি দেশ আমি এক কৰি কৃষ্ণক চিন্তা কৰিব নোৱাৰো সেই পৰ্যন্ত আমাৰ ভক্তি নহয় আৰু ভক্তি কৰিবলৈ প্ৰথম চৰ্ত হৈছে প্ৰেম যদি প্ৰেম নাথাকে আনন্দ উৎপন্ন নহয় আনন্দ উৎপন্ন নহলে সৎচিত আনন্দৰ যিজন গৰাকী সেই গৰাকীক সাক্ষাৎ কৰাটো একেবাৰে অসম্ভৱ হে প্ৰভুসকল আইসকল আমাৰ কৰ্মজোৰা মনুষ্যবিলাকৰ এনে কিছুমান জীৱনত সমস্যা আহে যিবোৰ সমস্যা ভাগৱতেও আমাক দেখাই আছে যি সময়ত কৃষ্ণই ব্ৰজধাম এৰি মথুৰালৈ গমন কৰিছে সেই সময়ত গছৰ লতিকা তৃণ বৰ বৰ বৃক্ষয়ো কান্দিবলৈ আৰম্ভ কৰিছে কৃষ্ণৰ প্ৰেমত মন নিমজন হৈছে ঠিক তেনেদৰে আমাৰো যেতিয়া এই সংসাৰ সাগৰৰ পৰা পৰলোকলৈ ব্যক্তিসকল গমন কৰে তেতিয়া সকলোৱে চাৰিওফালে ধৰি বেৰি কান্দে কিন্তু কান্দিলেও গোপীসকলে কন্দাৰ পিছতো কৃষ্ণ কিন্তু কোনোদিনে উভতি ব্ৰজধামলৈ নাহে ঠিক সেইদৰে আমি যদি জীৱনত কান্দিও থাকো ঈশ্বৰ কৃষ্ণ আমাৰ জীৱনলৈ উলটি নাহে তেওঁক আনিবলৈ একমাত্ৰ উপায় হৈছে আপোনাসৱৰ সংগ সেইকাৰণে শাস্ত্ৰই কৈছে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগী ৰুষিয়া এৰি সমুদায় থাকো ভকতৰক কীৰ্তন চাই যে ভগৱন্তক নমাই আনিব পৰা টানিব পৰা একমাত্ৰ শক্তিটোৱে আছে ভকতৰ বেলেগ কাৰো হাতত এই শক্তিটো নাই কাৰণ ভকতে মন্ত্ৰৰ যোগেদি তেওঁৰ আৰাধনাৰ শক্তিৰ যোগেদি ভগৱন্তক বশ কৰিব পাৰে এজন ফকীৰে ৰাস্তাৰ কিনাৰত বহি চকুমুদি ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে তেওঁৰ কিনাৰেদি সেই দেশৰ ৰজা পাৰ হৈ গৈছে ৰজা পাৰ হৈ যোৱা দেখি তেওঁ চকু মেলি চালে পুনৰ ঈশ্বৰ চিন্তাত নিমগ্ন হ'ল ৰজাই ভাবিলে মনত যে মই বাৰু এই ব্যক্তিজনক এই ফকীৰজনক সন্তজনক কিবা সহায় কৰিব পাৰো নেকি এই বুলি ভাবি সন্তজনৰ কাষ চাপি আহি তেওঁক নিবেদন জনালে যে সেই মহাসন্ত তুমি যিহেতু মোৰ ৰাজ্যত আছা সেয়েহে মই তোমাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছো তুমি মোৰ ৰাজ্যলৈ বলা মই তাত তোমাক সম্পূৰ্ণ সুবিধাৰে মোৰ ৰাজ্যত ৰাখিম তেতিয়া এই ফকীৰজনে সুন্দৰ এটা হাঁহি মাৰিলে হাঁহি মাৰি সুধিলে ঠিক আছে মই ৰাজন আপোনাৰ কথাত একমত মই আপোনাৰ ৰাজ্যলৈ যাম কিন্তু মোৰ চৰ্ত আছে বোলে তোমাৰ কি চৰ্ত আছে মোৰ চৰ্ত আছে মোৰ চাৰিটা চৰ্ত আছে প্ৰথম চৰ্ত মই যদি আপোনাৰ ৰাজপ্ৰসাদত থাকো আপুনি কোনোদিনাখনো শুব নোৱাৰিব আপুনি মোক পহৰা দি থাকিব লাগিব মই বোলে কেনেকৈ তোমাক পহৰা দিম মই ৰাজ্যৰ ৰজা মই তোমাক কি কেনেকৈ পহৰা দিম মই তোমাক পহৰা দি থাকিব নোৱাৰো সেইটো মোক নকবা তোমাৰ দ্বিতীয় চৰ্তটো কোৱাচোন দ্বিতীয় চৰ্তটো ক'লে আজিৰ পৰা তুমি মই খাম তুমি কিন্তু খাব নোৱাৰিবা তেওঁ ভাবিলে ভাল ভাল বস্তুবোৰ তুমি খালে মই কি খাম পিছৰখিনি কোৱাচোন
পিছৰ ক'লে যে বস্ত্ৰ তুমি যিবিলাক বস্ত্ৰ পিন্ধিছা ভাল ভাল বস্ত্ৰ এইবিলাক আৰু পিন্ধিব নোৱাৰিবা এইবোৰ মোৰ হ'ব মই পিন্ধিম ৰজাই আচৰিত খালে বোলে শেষৰটো কোৱাচোন শেষৰটো মই তোমাক কওঁ ৰাজন যে তুমি 24 ঘণ্টাই মোৰ লগত থাকিব লাগিব ৰজাৰ খুব খং উঠিল যে অদ্ভুত চৰ্ত দি তই মোক মোৰ ৰাজ্যত থাকিবলৈ ওলাইছ তেতিয়া ফকীৰজনক দাবী ধমকি দিলত ফকীৰজনে কৈছে কিন্তু মোৰ এজন ৰজা আছে যিজন ৰজাই মই শুই থাকিলে তেওঁ নুশুৱে মই খালেও তেওঁ নাখায় মই ভাল বস্তু পিন্ধিলে তেওঁ ভাল বস্তু নিপিন্ধে আৰু তেওঁ 24 ঘণ্টাই মোক পহৰা দি থাকে সেইজনে হৈছে মোৰ হৃদয়ত থকা আত্মা কৃষ্ণ ঈশ্বৰ মই সেইজনকে ৰজা বুলি মানিছো সেইকাৰণে সকলো ধৰ্মৰ ওপৰে বসীয়া হৰিৰ নামে প্ৰসাকে তেওঁৰ নামটোকে মোক লাগে তেওঁৰ মই নামটোকে ৰজা বুলি ভাবিছো তেওঁক ৰজা বুলি ভবা নাই মই তেওঁৰ নামকহে ৰজা বুলি ভাবিছো এতিয়া প্ৰভুসকল আমি যাক সঁচাকৈ ধন সম্পত্তি টকা পইচা থকা মানুহজনক সম্পদশালী বুলি ভাবো প্ৰকৃতাৰ্থত সেইজন সম্পদশালী ব্যক্তি নহয় যিজনৰ আত্মা শুদ্ধ হৈছে আত্মা ঈশ্বৰ যাৰ কাৰণে জাগ্ৰত হৈছে যি জীৱাত্মাৰ লগত পৰমাত্মাক সংযোগ কৰিব পাৰিছে সেইজনে আচলতে প্ৰকৃত ৰজা তেওঁহে সম্পদশালী ব্যক্তি আপোনালোকে গাৰ্গীৰ নাম শুনিছে গাৰ্গীৰ নাম শুনিছে মৈত্ৰেয়ীৰ নাম শুনিছে মৈত্ৰেয়ী এনেকুৱা এগৰাকী ঋষিৰ পত্নী গাৰ্গী যে তেওঁ যেতিয়া ঋষিয়ে সকলো ধন সম্পত্তি গতাই পৰিবাৰক অৰণ্যলৈ যাবলৈ বিচাৰিলে তেতিয়া মৈত্ৰেয়ীয়ে কৈছে যে সেই মোৰ ধৰ্মপতি তোমাক মই কাতৰেৰে জনাওঁ যে যিবিলাক বস্তু অসন্ত অবস্তু যি বস্তু শাশ্বত নহয় অৰ্থাৎ সদায় নাথাকে সেইবিলাক বস্তু মোক তুমি উপহাৰ স্বৰূপে নিদিবা যি শাশ্বত সদায় যি বস্তু থাকিব এনে এটা বস্তু মোক দি থৈ যোৱা তেতিয়া ঋষিয়ে মৈত্ৰেয়ীক সম্পূৰ্ণ ভাগৱত তত্ত্বৰ বিষয়ে কৈছিল আৰু এই ভাগৱত তত্ত্বটো হৈছে কৃষ্ণ তত্ত্ব আৰু এই কৃষ্ণ তত্ত্বটোৰ বাহিৰে সংসাৰত বেলেগ তত্ত্ব নাই কিন্তু কৃষ্ণ তত্ত্বক মানুহ হিচাপে ভবাতকৈ অৰ্জুনক তত্ত্বৰূপে ভাগিবলৈ কৈ থৈ গৈছে ঈশ্বৰ কৃষ্ণই যে তত্ত্বৰূপে সখী জানা মুখ তৰিবা সংসাৰ দুখ সুখ অন্তকালে গয়া মুহূৰ্ত যাই বালি ন যে ঈশ্বৰক তুমি মানুহ বুলি ভবাতকৈ তত্ত্ব হিচাপে ভবা এই আত্মাটোক যদি তত্ত্ব হিচাপে নলয় তেন্তে মানুহ হিচাপে ভাবিলে মানুহৰ অস্তিত্ব খুব খন্তেকীয়া কিন্তু আত্মাৰ অস্তিত্ব আগতেও আছিল এতিয়াও আছে আৰু পুৰাতন কাললৈ যুগ যুগান্তৰলৈ থাকিব যেনে যুগ তৃণ পাইলে এৰয় অপৰ যেনেকৈ যুগটোৱে এডাল তৃণ পোৱাৰ পাছত আনডাল তৃণলৈ গতি কৰে ঠিক তেনেকৈ এই আত্মাবিলাকো দেহৰ পৰা সংস্কাৰ লৈ লৈ বেলেগবিলাক জীৱ দেহত প্ৰৱেশ কৰে আৰু সেইকাৰণে আমাৰ জীৱনবিলাক পুনৰপি জননম পুনৰপি মৰণম আমি আহি থাকিব লাগিব গৈ থাকিব লাগিব এই সংসাৰ চক্ৰত কৰ্মবন্ধ হৈ সংসাৰ চক্ৰত সেইমতে ভগৱন্ত ভ্ৰমু চিৰকাল কদাচিত মই দুখৰ নেদেখোঁ অন্ত মই কোনো কালে দুখৰ অন্ত নেদেখোঁ কাৰণ মই কৰ্ম বন্ধ হৈ আছোঁ কৰ্ম বন্ধ ছেদ কৰিবৰ কাৰণে মই কোনোদিনে ভকতৰ সংগ নললোঁ এতিয়া ভকতৰ সংগ লোৱাটোৱে হৈছে কৰ্ম বন্ধ ছেদ কৰাৰ মূল উপায় আৰু ভকতকে ভাগৱত ভকতকে গুৰু ভকতকে ঈশ্বৰ জ্ঞান কৰিলেহে ভাগৱতে দিয়া যি মূল কথা যি তত্ত্ব সেই তত্ত্ব আমাৰ হৃদয়ত উপলব্ধি হ'ব অন্যথা উপলব্ধি নহয় ভাগৱত পঢ়িছে শুনিছে কোনোবাজনে ভাগৱত ব্যাখ্যা কৰিছে তথাপিতো আমাৰ সমাজত পৰিৱৰ্তন কিয় নাই আমি কিয় ভাগৱতৰ ফালে ধাৱমান হোৱা নাই ভাগৱত পঢ়িলেই ভাগৱত অনুষ্ঠানলৈ আহিলে কিন্তু ভাগৱতলৈ ধাৱমান হোৱাটো নুবুজায়
ভাগৱতৰ ধাৱমান হোৱা মানে সংস্কৃতিৰ ফালে ধাৱমান হ'ব লাগিব। আমাৰ চিন্তা সংস্কৃতি হ'ব লাগিব, আমাৰ ভাৱত সংস্কৃতি হোৱাব লাগিব, আমাৰ কথাত সংস্কৃতি সোমাব লাগিব, আমাৰ ব্যৱহাৰত সংস্কৃতি সোমাব লাগিব। যদি আমাৰ কথাত ভাৱত ব্যৱহাৰত সংস্কৃতি নোসোমায় তেন্তে ভাগৱতে আমাক কোনোদিনাখনে কামত নিদিব। ভাৱত যদি সংস্কৃতি সোমাবলৈ মন আছে, আনজনে আনজনক দেখাৰ লগে লগে কৃষ্ণ শব্দৰে সম্বোধন কৰক। কৃষ্ণ ভাৱনাপন্ন আনিবলৈ মন আছে যদি নিজৰ আইগৰাকী নিজৰ ল'ৰাটোকো ঈশ্বৰ জ্ঞান কৰক। কৃষ্ণ সংস্কৃতি যদি আমি ল'বলৈ মন আছে, গুৰু সংস্কৃতিয়ে দি থৈ যোৱা গীত, নৃত্য, বাদ্য, খোল, ভাওনা ইত্যাদি আমি আখৰা কৰিবলৈ শিকিব লাগিব। কাৰণ এইবিলাক আমি পিছৰ প্ৰজন্মৰ কাৰণে দি থৈ যাব লাগিব। অন্যথা আমাৰ সমাজখন কেতিয়াও সুখৰ আৰু সমৃদ্ধিশালী নহয়। এয়াই হৈছে ভাগৱতৰ পূৰ্বকল মূল কথা। ভাগৱতে আমাক শান্তি দিয়ে, ভাগৱতে আমাক সুধা প্ৰদান কৰে, অৰ্থাৎ অমৃত প্ৰদান কৰিছে। অমৃত মানে ন মৃত, যাক খালে আমি কেতিয়াও মৃত্যুমুখত পৰিব নালাগে। কেতিয়াও মৃত্যুমুখত পৰিব নালাগে মানে এইটো নহয় যে আমি ভাগৱত শুনিম নমৰাকৈ থাকিম, কিন্তু ভাগৱতে আমাক অমৃত দিয়াৰ লগে লগে আমি মৃত্যুক জয় কৰিব পাৰিম। অৰ্থাৎ মৃত্যুৰ যিটো ভয়, মৃত্যুৰ ভয়ে জীৱৰ আটাইতকৈ শ্ৰেষ্ঠ ভয় হৈছে মৃত্যু ভয়। মৃত্যুলৈ মানুহে ভয় কৰে, জীয়াই থাকিবলৈ যিকোনো প্ৰকাৰে চেষ্টা কৰে। গতিকে এই মৃত্যু ভয়টো আমাৰ পৰা আঁতৰি যাব। মৃত্যু ভয় দূৰ কৰাৰ একমাত্ৰ উপায় ভাগৱত শ্ৰৱণ কীৰ্তন। অমৃত্যু তৰি বাৰ যত আশ্ৰয় উপায়ন, বিঘিনি দূষিত নিৰন্তৰে, বিঘিনি ৰহিত ইটো মাধৱৰ নাম কৰ্ম, কীৰ্তন কৰি আহু ক্ষেত্ৰৰে। যিবিলাক আমি মৃত্যু কৰিবলৈ যাগ যজ্ঞ পোতা পাতল তাবিজ পিন্ধো, এইবিলাকে কিন্তু মৃত্যু তৰাই দিব নোৱাৰে। মৃত্যু তৰত এইবিলাকে দূষিত কৰে, অৰ্থাৎ বাধা আহে। মৃত্যু তৰিবলৈ উপায় কি আছে? কেৱল মাত্ৰ কীৰ্তন কৰিবলৈ, ভকতৰ সমাজত বহি, ভকতৰ সংগত বহি ভগৱন্তৰ গুণান কীৰ্তন কৰিব লাগিব। তেতিয়া মৃত্যু ভয় আঁতৰ হয়। যেতিয়া পৰীক্ষিতক তক্ষকে দংশন কৰিব বুলি ভয় আহিল, মৃত্যু ভয় চাপি আহিল, পৰীক্ষিতে এই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্নজনৰ পৰামৰ্শ লৈছিল। কোনোবাই ক'লে যজ্ঞ কৰা, পূজা কৰা, তপ কৰা, দান কৰা, তীৰ্থ কৰা, কিন্তু পৰীক্ষিত ৰজা সেইবিলাকত সন্তুষ্ট নহ'ল। যিহেতু তেওঁ বৈষ্ণৱ, এই বৈষ্ণৱৰ কাৰণে তেওঁৰ বিষ্ণুৰ কথা সম্বলিত ভাগৱত শ্ৰৱণৰ ওপৰত বেছি গুৰুত্ব দিলে। গতিকে এই ভাগৱতে আমাক মৃত্যুৰ দুৱাৰদলিৰ পৰাও উভতাই আনিব পাৰে। ভাগৱতে আমাক জীৱন শক্তি প্ৰদান কৰিব পাৰে। ভাগৱতে বন্ধ্যা নাৰীক পুত্ৰ দান কৰিব পাৰে। ভাগৱতে কোনোজন ব্যক্তিৰ সমস্যা আঁতৰ কৰিব পাৰে। যুৱক যুৱতীসকলৰ কাৰণে ভাগৱত এটি ৰস, য'ত প্ৰেম নিশ্চিত হৈ আছে। বৃদ্ধসকলে ভাগৱত হৈছে প্ৰাণৰ হৃদয়ৰ তত্ত্ববস্তু, ভক্তিৰ বস্তু। আৰু আইসকলৰ কাৰণে ভাগৱত হৈছে প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ। যুৱকসকলৰ কাৰণে ভাগৱত হৈছে এক সঞ্জীৱনী সুধা স্বৰূপ, অমৃত বৃক্ষ, যি বৃক্ষৰ পৰা ফল আমি পাব পাৰোঁ। যেনেকৈ বৃক্ষত ফল লাগিলে বৃক্ষই কোনোদিন নাখায়, ঠিক তেনেকৈ ভাগৱতৰ তত্ত্ব জনা ব্যক্তিসকলে কেতিয়াও ভাগৱত তত্ত্ব অকলে হৃদয়ত ৰাখি নথয়। তেওঁলোকে ভাগৱতৰ কথা আনক বিলাই দি এই ভাগৱত তত্ত্বৰ ফল দি সকলোতে মহত্তম হ'বলৈ চেষ্টা কৰে। তাৰ কাৰণে আমি সেইসকলক গুৰু মান্যতা দিওঁ। সেই হৈছে
শোক গুৰু আমি শোকক গুৰু বুলি মানিছোঁ কাৰণ তেখেতে ভাগৱত ফল আমাৰ হাতত প্ৰদান কৰি থৈ গৈছে এই ভাগৱত ফল আমি যদি পান কৰোঁ বা আমি ভক্ষণ কৰোঁ আমি কেতিয়াও মৃত্যুৰ মুখত পৰিব নালাগে মৃত্যুৰ ভয়ৰ পৰা আমি আঁতৰি থাকিব পাৰিম গতিকে ভাগৱত জীৱনৰ চৈতন্য শক্তি এই শক্তিক আধাৰ কৰি যিজন ব্যক্তিয়ে সমাজ জীৱনৰ কাম কৰিব তেওঁৰ কোনো ক্ষেত্ৰতে ভুল নহয় যিজনে ৰাজনীতি কৰিব তেওঁৰ কোনো দিনাখনে ভুল নহয় যিজনে ভাগৱতক আশ্ৰয় কৰি নৈতিক শিক্ষা প্ৰদান কৰিব তেওঁৰ কোনো দিনাখনে স্খলন নহয় সেয়েহে শাস্ত্ৰই কৈছে উপদেশী গুৰু লোকশোক কৃষ্ণক সন্মুখ যিজনে উপদেশ দিব ক'ব তেওঁ সদায় কৃষ্ণৰ সন্মুখ হ'ব লাগিব দশম স্কন্ধ ভাগৱতে কৈছে দশম স্কন্ধ ভাগৱতৰ মূল কথা হৈছে যে কৃষ্ণৰ লীলা আৰু প্ৰেমৰ জৰিয়তে মানুহৰ অন্তৰত প্ৰেম আৰু আনন্দৰ আলোড়ন সৃষ্টি কৰা কৃষ্ণ শব্দটো কোৱাৰ লগে লগে কৰ্ষতি ইতি কৃষ্ণয় অৰ্থাৎ কৃষ্ণ শব্দটোৱে আকৰ্ষণ কৰে কৰ্ষণ কৰে আৰু আকৰ্ষণ কৰে গতিকে এই কৃষ্ণ শব্দটো কোৱাৰ লগে লগে হৃদয় আকৰ্ষণ কৰে এই হৃদয় আকৰ্ষণ কৰাৰ লগে লগে আমি এক আনন্দত বুৰ যাওঁ এই আনন্দত বুৰ যোৱাৰ লগে লগে আমাৰ আত্মা উত্তৰণ ঘটে আত্মা উত্তৰণ ঘটিলে সেইজন পুৰুষ উদ্ধৱ সদৃশ ব্যক্তি হয় উদ্ধৱৰ নাম মহাভক্তৰ উদ্ধৱৰ নাম সেয়েহে ভাগৱতত উদ্ধৱ ৰাখিলে কি কাৰণে যে তেওঁৰ আত্মা সদায় চিন্তা ঊৰ্ধ্বমুখী আমাৰ চিন্তা যদি ঊৰ্ধ্বমুখী হয় আমি প্ৰতিজন ব্যক্তিয়ে উদ্ধৱৰ দৰে ভক্তক হ'ব পাৰোঁ যিজনে ঈশ্বৰ কৃষ্ণৰ লগত একেলগে শুইছিল একেলগে খাইছিল তেওঁৰ এৰেহা কাপোৰ পিন্ধিছিল তেওঁ এৰেহা উচিষ্ট ভোজন কৰিছিল এতিয়া সেই ব্যক্তিজন হ'বলৈ হ'লে আমি বহুত তললৈ নামিব লাগিব আমাক হযৰত মহম্মদে এইটো উপদেশ দিলে যে তুমি ইমান সৰু হোৱা যাতে তোমাক অতি কায় ব্যক্তিয়ে ওখ ব্যক্তিয়ে কেতিয়াও ঢুকি নাপায় তাৰমানে আমি আমাৰ ব্যৱহাৰত ইমানে আমি দাস্যভাৱত থাকিব লাগিব যাতে অহংকাৰত মত্ত হৈ থকা কোনোজন ব্যক্তিয়ে পৰ্বত শিখৰত থকা এজন ব্যক্তিয়েও আমাৰ যেতিয়া গ্ৰহণ কৰিব তেওঁ তললৈ মূৰ কৰি মূৰ দুৱাই আমাৰ দাস্য ভক্তি দায়শালী ভক্তি ল'ব পাৰিব নহ'লে কেতিয়াও সমানে সমানে কেতিয়াও নহয় গতিকে দাস্য ভাৱেৰে যদি ঈশ্বৰক প্ৰাৰ্থনা কৰা যায় ঈশ্বৰক সেৱা কৰা যায় ঈশ্বৰে তাৰ ফল দিয়ে সেয়েহে নামৰ মাহাত্ম্য ভক্তিৰ মহিমা অদ্ভুত অধৰ্ম তেজীয়া ধৰ্মেচিত ভক্তিৰ মহিমা ইমান অদ্ভুত এই অদ্ভুত মহিমাত যেতিয়া মানুহৰ মন মজগুল হ'ব চিত্ত নিমজন হ'ব তেতিয়া অধৰ্মটো ত্যাগ কৰি ধৰ্মৰ ফাললৈ মন আহিব এই অধৰ্মক ত্যাগ কৰি যেতিয়া ধৰ্মৰ ফাললৈ আমাৰ মন আহিব তেন্তে প্ৰভুসকলে বুজিব যে আমি এটা ষ্টেপ ভক্তিৰ ক্ষেত্ৰত আগবঢ়াই গ'লো এই যে ষ্টেপবোৰ আমি পাৰ হওঁ আগত ক'লো পৰীক্ষাৰ কথা এইবিলাক আমাৰ জীৱনৰ ষ্টেপ ষ্টুডেণ্টে কেণ্ডিডেটে পৰীক্ষাত লিখি নম্বৰ পায় তেওঁলোকক নম্বৰ দিয়ে আমাক নম্বৰ দিয়া এজন আছে সেইজনে আমাক নম্বৰ দিব যদিহে আমি কাৰো পৰা চুৰ নকৰোঁ চুৰ মানে আমি দেখুৱাই যেন কাকো ভগতি নকৰোঁ আমি জানো যে কোনোবা এজনে আমাক চাই আছে আমাৰ বিশ্বাস এই নামঘৰত সিংহাসনত ঈশ্বৰ আছে তেখেতে আমাক চাই আছে আনকি আমাৰ মাজতো ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে কাৰণ ভাগৱতে কৈছে একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গায় সদা বসিয়া যথাত
বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়ৰি ঢাকা হৰি সাক্ষাতে তথাৎ ইয়াত ভগৱন্ত আছে বুলি সকলোৱে বিশ্বাস কৰি লয় গতিকে এই স্থানত খুব ডাঙৰকৈ কথা কোৱা উচ্চ বাক্য প্ৰয়োগৰে কাৰোবাৰ অন্তৰত দুখ দিয়া এই স্থানত গুৰু সদৃশ ব্যক্তিক অৱমাননা কৰা এই স্থানত কোনোবাজন ব্যক্তিৰ অন্তৰত আঘাত লগোৱা কৰ্ম কৰা ই অতিকে অপৰাধজন্য কাম ইয়াৰ পৰা মানুহে কিন্তু হাত সাৰিব নোৱাৰিব এনেকুৱা অপৰাধ হ'লে ঈশ্বৰেও সেইজনক ৰক্ষা নকৰে কাৰণ ভকতক নিন্দা কৰে অধম জানিবা নামৰ দ্ৰোহী পৰম জাতহন্তে ভৈলা নামৰ খ্যাতি তাৰত নিন্দা কি নামে হহে আতি যাৰ পৰা নাম প্ৰকাশ হ'ল সেই নামযোৰ পৰা প্ৰকাশ হ'ল তাৰ কিন্তু দ্ৰোহ ভগৱন্তৰ কেতিয়াও ৰক্ষা কৰিব নোৱাৰে সেয়েহে যি থানত আমি থাকোঁ খুব বিনয়েৰে মই আপোনাসৱক আমি প্ৰাৰ্থনা জনাওঁ ভাগৱত অনুষ্ঠানত থাকিলে বেয়া নাপাব বাহিৰা কথা আপোনালোকে নাপাতিব ই খুব অপৰাধ মই এতিয়া কাহিনী এটা কওঁ আপোনালোকে এতিয়া অন্তত দুখ পাব এই ভাগৱতৰ স্থানত থাকি যদি আমি বাহিৰা কথা পাতোঁ তেতিয়া কাকৰ জন্ম হয় কাউৰী জন্ম হ'বলগীয়া হ'ব এই ভাগৱতত নিবন্ধ আছে গতিকে ভাগৱত য'ত থাকে তাত ভগৱন্ত থাকে ভকত য'ত থাকে ভগৱন্ত আছে ইয়াত বাহিৰা কথা পাতি পৰিৱেশ নষ্ট হোৱা কাম কৰিব নালাগে এইটো সামাজিকভাৱেতো অপৰাধেই শাস্ত্ৰভাৱে একেবাৰে অপৰাধ যি অপৰাধক কেতিয়াও ভগৱানে গ্ৰহণ নকৰে মানে ক্ষমা নকৰে এইটো আপোনালোকে মোক দুখ নধৰিব কাৰণ ভাগৱতৰ মূল কথাটো সৎ কথাটো সঁচা কথাটো কোৱাটো মোৰ এই আসনত বহি এইটো মোৰ কৰ্তব্য দায়িত্ব যদি এই কথাবোৰ হয় ভাগৱত পাতি থাকিম চিঞৰ বাখৰ কৰি থাকিম কোনোবাজনে কৈ থাকিব এজনে পঢ়ি থাকিব এই কথাবিলাকে আমাৰ সমাজবিলাক বেয়া কৰিব উঠি অহা প্ৰজন্মই আপোনালোকক নামানিব আমাক নামানিব আমি যদি সেইটো কৰি থাকোঁ গতিকে যিকোনো সময় আমি থাকোঁ বা শুনো সেইকণ সময় ঐকান্তিকতাৰে অকণমান ধৈৰ্য ধৰি শুনিলে আপোনালোকে ইয়াৰ ফল পাব বুলি মোৰ বিশ্বাস আৰু এই বিশ্বাস আগত ৰাখিয়ে ২ নং কাঠপৰা গাঁৱৰ যুৱকসকলে সুন্দৰভাৱে ভাগৱত আয়োজন কৰি আপোনাসৱৰ চৰণলৈ আগবঢ়াই দিছে এইবোৰ ভাগৱতৰ কথা নহয় মই যিবিলাক কথা কৈছোঁ ভাগৱতৰ কথা নহয় যদিও কিন্তু সামাজিকভাৱে স্বীকৃত কথা যিবিলাক মোক আপোনাক আপোনাৰ সন্তানক প্ৰয়োজন আছে যদি এই কথাবিলাক আপোনালোকে অনুধাৱন কৰোৱাই তেন্তে আপুনি দেখিব আপোনাৰ ঘৰখন কৃষ্ণৰ গৃহলৈ পৰিণত হৈছে যদি নকৰে সেইটো সৰ্পৰ আলয় বুলি কৈছে কৃষ্ণৰ কথা ভগৱন্তৰ কথা য'ত নাই যি গৃহত নাই ভগৱন্তৰ বাংময় মূৰ্তি কীৰ্তন শাস্ত্ৰ ভাগ নাই যাৰ গৃহত ঘোষা শাস্ত্ৰ নিৰ্গুণ শাস্ত্ৰ ঘোষা ভাগ নাই যাৰ গৃহত শাস্ত্ৰস্বৰূপে মহাপুৰুষাদৰ্শৰ একো শাস্ত্ৰ এখন নাই সেইখন কিন্তু সৰ্পৰ আলয় আলয় মানে ঘৰ সাপে যেনেকৈ এইবিলাক বস্তু নাৰাখে কাল মাত্ৰ ঠিক তেনেকৈ আমাৰ গৃহভাগো সৰ্পৰ আলয় হ'ব ঠিক সেইদৰে আমাৰ এই হৃদয় গৃহটো সৰ্পৰ আলয় নবনাই কৃষ্ণৰ আলয় বনাবলৈ হ'লে আমাৰ কৃষ্টি সংস্কৃতি কৃষ্ণ ভাৱ কৃষ্ণ ভক্তি আৰু কৃষ্ণ প্ৰেমক কথা শ্ৰৱণ কীৰ্তন এই সকলোবিলাকৰ প্ৰভুসকল আইসকল প্ৰয়োজন আছে কাৰণ আপোনালোকে জানে পুত্ৰ সন্তান বা কন্যা সন্তান জন্ম দিওঁতে আইসকলৰ আধা পুৰুষৰ শুক্ৰ আইসকলৰ শোণিত লগ হৈ একোটি সন্তান জন্ম হয় পিতৃৰ পৰা 5টা উপাদান যায় আৰু মাতৃৰ পৰা 3টা উপাদান আহে
আৰু এই তিনিটা উপাদানে হৈছে শ্ৰেষ্ঠ উপাদান, যিকেইটাৰে আমি ভৱিষ্যত প্ৰজন্মৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। সেইসকলে গতিকে ভাগৱত শ্ৰৱণ কৰোঁতে খুব সাৱধানে আইসকলে শ্ৰৱণ কীৰ্তন কৰক। কপিল ঈশ্বৰে মাক দেৱহূতিক সুন্দৰকৈ ভাগৱত যিদৰে ক'লে, এদিন আপোনাৰ ল'ৰাইও আপোনাক ভাগৱত কৈ শুনাব, যদিহে আপুনি শুদ্ধ ৰাস্তাত থাকে। আপুনি মই যদি আমাৰ ঘৰত হুলস্থুল চিঞৰ বাখৰ কৰোঁ, তেন্তে মোৰ ল'ৰা ছোৱালীও হুলস্থুল চিঞৰ বাখৰে ঘৰখন অশান্তি কৰি তুলিব, এখন সৰপৰালয় হ'ব। দুৰ্যোধনৰ যি অৱস্থা হৈছিল, পিতৃৰ কথা নুশুনে, মাতৃৰ কথা নুশুনে, গুৰুসকলৰ কথা নুশুনে, পিতামহৰ কথা নুশুনে, ঠিক সেইদৰে হ'ব। যদি অৰ্জুনৰ দৰে শিষ্য পাবলৈ হয়, পুত্ৰ পাবলৈ হয়, যি পুত্ৰই মাক কুন্তীক নিজৰ জীৱনটোকো তুচ্ছ কৰি যতুগৃহত বচাবলৈ গৈছিল, এনে পুত্ৰ আপোনাৰ হ'বৰ গৃহত জন্ম হ'ব। অন্যথা সৎপুত্ৰ জন্ম হোৱাটো খুব ভাগ্যৰ বলত হয়। খুব কষ্ট কৰিব লাগিব, কঠোৰ সাধনা কৰিব লাগিব, তেতিয়াহে সৎপুত্ৰ জন্ম হয়। এশৰ মাজত ক'ৰবাত এজন জন্ম হ'ব। অন্যথা প্ৰতি ঘৰতে আমি একোজন কৃষ্ণ সদৃশ বালক বা পুৰুষ যুৱক জন্ম দিব পাৰিম, যিজনে ভক্তিৰে খেল কৰিব, যিজনে ভক্তিৰে মালা গাঁঠিব, যিজনে ভক্তিৰে মাতৃক অৰ্ঘ্য প্ৰদান কৰিব। প্ৰভুসকল,